পোনপ্ৰথমে মই আপোনালোকক সকলো চেনেলক ধন্যবাদ দিছোঁ এই যে ভৈৰৱকুণ্ড ব্লক সমিতিৰ তৰফৰ পৰা আজি 2003 BTC একৰ্ড হৈছে লগভগ 17 বছৰ দুইটা একৰ্ড হৈছে এটা BSc BTC আৰু BTR একৰ্ড পিচ একৰ্ড তো তিনিটা একৰ্ডৰ ফলত আমি যিবিলাক খা সুবিধা বা এটা শান্তিৰ যি এটা ভাতৃত্ববোধ যি পাইছোঁ কিন্তু 2020 যি 27 জানুৱাৰীত যি BTR একৰ্ড হৈছে পিচ একৰ্ড এই পিচ একৰ্ডৰ বলত যে ইয়াত এটা শান্তি নিৰাপত্তা ঘূৰি আহিছে এইটো সকলোৱে উপলব্ধি কৰিছে বিভিন্ন ইণ্টাৰ BTRত 35 লক্ষ মানুহ ইয়াত আছে 35 লক্ষ মানুহে যে অনুভৱ কৰিব পাৰিছে যে এই পিচ BTR একৰ্ডটো এনেকা ফলশ্ৰুতি হৈ আহিছে যে সকলোৱে ইয়াত এটা শান্তিৰ বাতাবৰণ জীয়াই থাকিব পাৰিছে এটা নিৰাপত্তা প্ৰত্যেকজন মানে আজি কোনো মানুহ এজনে অকালতে মৃত্যু হ'ব নালাগে এইটো এটা পৰিৱেশ বনাইছে আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত আৰু গোবিন্দ চন্দ্ৰ বসুমতাৰী ছাৰৰ নেতৃত্বত এইটো এটা ৰাইজে নিজে উপলব্ধি কৰি ৰাইজে নিজে কৈ আছে আৰু এটা কথা ক'ব বিচাৰোঁ মই বিভিন্ন সময়ত আমাৰ যি 17 বছৰ যি দুটা যি আমাৰ একৰ্ড হৈছিল এই একৰ্ডত আমি একো শান্তি বা কোনো এটা আঁচনি বা ৰাইজে লাভান্বিত হোৱা আমি একো খা সুবিধা পোৱা নাছিলোঁ কিন্তু আজি প্ৰমোদ বড়োৰ নেতৃত্বত আজি এপছুৰ নেতৃত্বত আজি UPPLৰ যি NDBৰ নেতৃত্বত যি এটা পিচ একৰ্ড এটা শান্তিৰ বাতাবৰণ আজি ইণ্টাৰ BTRক ডেভেলপমেণ্টৰ কাৰণে আমি চুক্তি হোৱা হৈছে যে আজি সেই চুক্তিটো বলবৎ হৈছে আৰু ভালকৈ সম্পূৰ্ণৰূপে আমি ৰাইজে লাভান্বিত হৈছে বুলি আমি অনুভৱ কৰিছোঁ আজি সমগ্ৰ ইণ্টাৰ BTRৰ সমগ্ৰ জনসাধাৰণক আৰু ভৈৰৱকুণ্ড সমষ্টিক সকলোকে আমি এইটোৱে শুভকামনা বা ওয়েলকাম জনাব বিচাৰিছোঁ যে আমি একেলগে এই শান্তিৰ ৰাস্তাত প্ৰমোদ বড়োৰ নেতৃত্ব আৰু গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ নেতৃত্বত যে এটা শান্তিৰ এটা ৰাস্তা শান্তিৰ এটা পৰিৱেশ ওলাইছে পৰিৱেশ আহিছে এই পৰিৱেশত আমি সকলোৱে একত্ৰিত হিচাপে আমি আগবাঢ়ি যাম আৰু এই ইণ্টাৰ BTRক আমি কেনেকৈ লাভান্বিত কৰিব পাৰোঁ বা ইণ্টাৰ BTRক আমি কেনেকৈ ডেভেলপমেণ্ট কেনেকৈ উন্নয়ন কেনেকৈ এটা ভাতৃত্ববোধৰ এটা বান্ধোনত আমি থাকিব পাৰিম তাৰ কাৰণে আমি সকলোৱে অগৰ চৰকাৰে মাত্ৰ এইটো কাম কৰিলে নহ'ব আমি সকলো ৰাইজে আমি সহায় সহযোগ আগবঢ়াব লাগিব যাতে এই শান্তিময় পৰিৱেশটো চিৰদিন কাৰণে জীয়াই থাকিব এইটো আমি বিচাৰিছোঁ আৰু টোটেল ভৈৰৱকুণ্ড সমষ্টিৰ পৰা আমি একেলগে সকলো ইণ্টাৰ BTRক আমি এটা শ্ৰদ্ধা আৰু আমি ওয়েলকাম আৰু আপোনালোকৰ শুভকামনা দিব বিচাৰিছোঁ এই শান্তিৰ পৰিৱেশ আমি চিৰদিনলৈকে আমি জীয়াই থাকিম আৰু সকলোৱে আমি সহায় সহযোগ কৰিম আমাৰ যি UPPL চৰকাৰ আৰু প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ চলি আছে আমি সকলোৱে সহায় সহযোগ কৰি কিনে আমি এই পৰিৱেশটো চিৰদিনলৈকে যুগমীয়া ৰাখিম কিন্তু আপোনালোকৰ অপজিশ্যনে কয় যে BTR অকল বড়োৰ কাৰণে নাই এইটো কথা নহয় এই যে মই এই যে গোৰ্খা লিডাৰ হিচাপে মই আজি ভৈৰৱকুণ্ড সমষ্টি এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী হিচাপে আছোঁ চেণ্ট্ৰেলত মাধৱ ছেত্ৰী ডাঙৰীয়া নিচিনা এডমিনিষ্ট্ৰেটিভ অৰ্গেনাইজেশ্যন জেনেৰেল ছেক্ৰেটাৰী তেখেতে আছে ইয়াত কোনো বড়ো জনসাধাৰণৰ কাৰণে একো মানে অনলি কাম হোৱা নাই ইয়াত 26টা জনগোষ্ঠী আছে এতিয়া আপোনালোকে ধৰি লওক 26টা জনগোষ্ঠীৰ কাৰণে সেইদিনা ভিজন ডকুমেণ্টছ আমি তৈয়াৰ কৰিছে এই চৰকাৰে তো ভিজন ডকুমেণ্টছ মানুহে ভিজন ডকুমেণ্টছটো বুজি নাপায় কিন্তু ভিজন ডকুমেণ্টছ বোলা বস্তুটো অনা পৰৱৰ্তী দিনত যি সকলো জনগোষ্ঠীৰ যি সুবিধা অসুবিধা সমস্যাবিলাক যি হ'ব সেই চৰকাৰে মানে ৰূপায়ণ কৰিব বা সেই সমস্যাবোৰ সমাধান কৰিব তো এতিয়া আপোনালোক ক'বলৈ গ'ক গোৰ্খা জনগোষ্ঠীৰ কাৰণে ক'বলৈ গ'ক আপুনি গোৰ্খা জনগোষ্ঠীৰ কাৰণে কিমান এটা এতিয়া মাটি বাৰীৰ সমস্যা কিমান আছিল বৈষম্যতি যি আঁচনি ওলাই কিনে 13টা ছাৰ্ভিচ দিছে চৰকাৰে এইটো বহুত ৰাইজে লাভ কৰি আছে এতিয়া বিগত চৰকাৰৰ দিনততো বিগত চৰকাৰৰ কথা শুনিবই নালাগে বা বিগত চৰকাৰে কি কৰিছে কি কৰা নাই এইটো ৰাইজে জানে বিগত চৰকাৰে খাজানালৈকে বন্ধ কৰি দিছিল মাটি বাৰীৰ তো মানুহবিলাক সমস্যাত ভুগি আছে কিন্তু আজিৰ চৰকাৰে এই খাজানা যি তৌজি মাটিৰ খাজানাও এতিয়া চাৰ্কুলেটৰ এটা নটিফিকেশ্যন পঠাই কিনে এতিয়া আমি পৰৱৰ্তী দিনৰ পৰা আমি খাজানাও দিব পাৰিম এইটো এটা সুবিধা বনাই দিছে তো এইটো আমি অপজিশ্যনে কি কৈছে কি কোৱা নাই এইটো আমি নাজানো কিন্তু ৰাইজে এইটোৱে কৈ আছে যে 4 বছৰ অন্তৰত এই UPPL চৰকাৰে এটা ভাল কাম কৰি আছে সকলো জনগোষ্ঠীক মানে একত্ৰিত কৰি কিনে যে এটা শান্তিৰ পথত আগবাঢ়ি আছে উন্নয়নৰ পথত আগবাঢ়ি আছে শিক্ষাৰ ক্ষেত্ৰত হওক এগ্ৰিকালচাৰৰ ক্ষেত্ৰত হওক সকলো ক্ষেত্ৰতে এটা ভাল পৰিৱেশ বনাই কিনে এই চৰকাৰে আজি এটা পৰিৱেশ দিছে এই পৰিৱেশত সকলো ৰাইজ সুখী অনুভৱ কৰি আছে এইটো আমি জানো থ্যাংক ইউ